কিমান দিব লাগে 350 টকাকে ধৰ নহয় ভাই না 60 নহয় 150 দিছো হা 50 গ্ৰাম কম আছে হা খালাকেলি নাই মিলাই দিছো কম আছে যে 50 গ্ৰাম আছে গম পাইছো এই কাৰণে 150 দিছো এই 20 কিলো লৈ লওক 20 টকা ল'ব আৰু কি কথা নাই কম নাই কিমান হৈছে তিনি পোৱা পইচা কিমান হৈছে তিনি পোৱা ৰাইজে মেলা চাবলৈ আহি নিজৰ অসাৱধানতাৰ বাবে নিজৰ মানি বেগ মোবাইল ফোন আদি বহুতো যিসকলে মেলা বজাৰত বিচৰণ কৰি ফুৰিছে বা ক'ৰবাত আমোদ লৈ হোটেলত বহি আছে সাৱধান হওক বহুতো পকেট মাল ইতিমধ্যে আপোনালোকৰ পিছে পিছে ঘূৰি আছে কোন টেগত বা কোন সময়ত আপোনাৰ পকেটৰ পৰা মানি বেগ অপহৰণ কৰে তাৰ ঠিকনা নাই সেয়েহে নিজে এতিয়াৰ পৰা সতৰ্ক হওক যাতে আপোনালোকৰ পূৰ্বতে হৈ যাওক ঘটনা পৰিবলৈ সৌভাগ্য নহয় সেইকাৰণে আপোনালোকক আমি অনুৰোধ ৰাখিছোঁ আৰু সতৰ্ক হ'বলৈ বাৰে বাৰে অনুৰোধ কৰি ৰাখিছোঁ গোভাৰাজৰ গাড়ী ড্ৰাইভাৰ অতি শীঘ্ৰে আমাৰ মঞ্চত আহিব লাগে অতি সোনকালে আমাৰ মঞ্চত আহিব লাগে মেলালৈ অহা ৰাইজৰ অতি বিশেষ অনুৰোধ পকেট মাৰৰ পৰা সাৱধান হ'ব আপোনালোকৰ বেগ আপোনালোকৰ সামগ্ৰী সাৱধানকে ৰাখিব লগতে আপোনালোকৰ কোন ল'ৰা ছোৱালীক সাৱধানকে ৰাখিব গতিকে আপোনালোকৰ পকেট মাৰৰ পৰা সাৱধান হ'ব দুইটা পকেট মাৰ আমাৰ ইতিমধ্যে ধৰাত পৰিছে গতিকে আপোনালোকে নিজৰ সামগ্ৰীৰ ওপৰত নিজৰ মানি বেগৰ ওপৰত নজৰ ৰাখিব সাৱধানে ল'ব নিজৰ মোবাইল সাৱধানে ল'ব নিজৰ ল'ৰা ছোৱালীক সাৱধানে ৰাখিব যাতে নেহেৰাই গতিকে মেলাবলীয়া ৰাইজৰ আমি বিশেষ অনুৰোধ আপোনাৰ হাতত থকা মোবাইল আপোনাৰ হাতত থকা মানি বেগ অন্যান্য বেগ সামগ্ৰী সাৱধানকৈ ৰাখিব যাতে মেলাত কোনো চুৰ হ'ব নোৱাৰে লগতে মেলাবলীয়া ৰাইজৰ বিশেষ অনুৰোধ আপোনালোকৰ সন্তান ল'ৰা ছোৱালীক নিজৰ হাতৰ পৰা এৰি নিদিব সাৱধানকৈ ৰাখিব